ভাইটি ও ভাইটি ভাইটি এমদি নে কি সেইটো ভালদৰে বুজাই দিলা নে তাক ইমানে ভালকে বুজালো সি 20-30 দিনলৈকে বিছনাৰ পৰা উঠিব নোৱাৰে হেল্ল' চেৰিন ডাঙৰ প্ৰব্লেম এটা হ'ল জন্নতৰ ককায়েকে এমডিক বহুত মাৰিলে এতিয়া তাৰ অৱস্থাটো অলপ বেয়া তই পাৰিলে মানে কেনেবাকৈ কৰি হ'লেও তই জন্নতক এই কথাটো কৈ দিবিচোন তাৰ অৱস্থাটো বহুত বেয়া ঠিক আছে দে জান্নাত বহুত ডাঙৰ কথা এটা হ'ল নহয় তোৰ দাদাই এমডিক বহুত বেয়াকৈ মাৰিলে তাৰ অৱস্থাটো এতিয়া বহুত বেয়া পাহাড় কিনো আবে জিলিকে তোমাৰ দাপোন তোমাতেই থমকি ৰয় মোৰ সপোন নীলিমাৰ আঁৰত কিয় হেৰুৱা অতীতে কয় ভাৱনাৰ সাগৰ তুমি মোৰ হয় কপা কপা উঠে কিনো কয় জানো আজি তুমি মোৰে হয় সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় একাজলি সপোনে দুচকুতে গোপনে উশাহত মৰমে জীয়াই অভিমানী হৃদয়ে হাল ফুলে কপোতে কিয়নো মনে মোৰ বিচাৰে তোমাকে সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয় হাতৰঙি ৰঙেৰে বোলালাহি তুমিয়ে ৰামধেনু মৰমৰ ভাজতে গুঠি দিলা কবিতাৰে কব খোজা কথাৰে নুবুজা কথাবোৰ অজানিতে তুমিয়ে কপা কপা উঠে কিনো কয় জানো আজি তুমি মোৰে হয় সপোনৰ শেষ নাই ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি হয়
আকাশৰ জোনবেলি তৰা তোমাক আনি দিব নোৱাৰোঁ, কিন্তু এটা কথা দিব পাৰোঁ, তোমাৰ হাত কেতিয়াও নেৰোঁ বুলি। সপোনৰ শেষ নাই ৰ'দে